বন্ধুসকল আজি মই আমাৰ ৰুমটো দেখুৱাব খুজিছোঁ এবাৰ দেখুৱাইছিলোঁ অলপ ভালকৈ দেখুৱাব খুজিছোঁ এইখন মোৰ টাৱেল পুৰণা নীলা এইটো মোৰ বেগ নতুন এইযোৰ মোৰ জাঙিয়া এইযোৰ মোৰ মোজা তাৰপিছত এইযোৰ আমাৰ বৰুণদাৰ জোতা এইফালে কি আকৌ কম্বলো আছে এখন এইটো আমাৰ বৰুণদাৰ টি চাৰ্ট চাৰ্ট তাৰপিছত এইটো আমাক চাহ খাবলৈ দিছিলে এইটো এয়া অকণমান চেম্পু আয়ুৰ্বেদিক চেম্পু তাৰপিছত এয়া চাবোন আৰু এইটো আমি আনিছিলোঁ গুড় কফি কাপ আমাৰ এইবিলাক বস্তুবিলাক এনেকৈ ৰাখিছোঁ যেনেকৈ তেনেকৈ বৰুণদাৰটো কি কওঁ আৰু কফি পেকেট আৰু গাখীৰৰ পেকেট দেখিছে এবছৰলৈ খাই শেষ কৰিব নোৱাৰে বৰুণদাৰ এইটো বৰুণদাৰ খাই বৈ এতিয়া আহি বহি আছে এয়া মোৰ এখন বিচনা মোৰ অৱস্থা নাই এখন বিচনাখন দেখিছেনে এখন টেবুল এইটো মোৰ তেজ লগা হেৰি আৰু এইটো কি বুলি কয় মোৰ পেণ্ট আৰু আমাৰ ৰুমটোৰ নম্বৰ হৈছে 109 আৰু এইবিলাক পানী বটল পূৰা ভৰ্তি হৈ গৈছে ইয়াত খাই পেলাবলৈ সময় পোৱা নাই আমি কাৰণ বেছি সময় নাপাওঁ যে দিনটোত আহোঁ গধূলি বহুত ভাগৰ লাগে আহি আৰু পৰি থাকোঁ আৰু ভাতটো খাই যেনে তেনে পৰি থাকোঁ ভাতো খাবলৈ মন নাযায় মাছখিনি কি কৰিলে বন্ধ পেলাই দিলে নেকি আপোনালোকৰ ধুনীয়া এটা ৰুম বহুত ধুনীয়া ৰুম দুটা মানুহৰ কাৰণে ভালকৈ থাকিব পাৰি আৰু বেছি দামো নহয় ইয়াত মানে চহৰখন চাই মানে বহুত সস্তাই কিমান আছিলে বৰুণৰ দামটো এই ৰুমটোৰ দাম ভাড়াটো এদিনৰ 2500 গতিকে আপোনালোকক দেখুৱালোঁ অকণমান কেনেকুৱানো এটা ৰুমত আছোঁ আমি মানে চিনেমা টিনেমা কৰিলে বহুত সুবিধা দিয়ে যথেষ্ট সুবিধা দিয়ে প্ৰডাকশ্যনে খোৱা বোৱা হোৱা থকা সেইবোৰৰ কাৰণে একো টেনশ্যন নাই আৰু যোৱা অহাৰ কাৰণে এইটো এ চি চলিয়ে থাকে একেৰাহে আমি চলাই থৈ যাওঁ পাহৰি থাকোঁ অফ কৰিবলৈ ঘৰত হোৱালে কিমান বিল আহিলে ঠিকনা নাই হয় বন্ধু আৰু ফোন এটাও দিছে কিবা যদি লাগে খাওঁ বুলি কয় বা কিবা আনিবলৈ দৰকাৰ হ'লে ফোন কৰিলেই হ'ল এতিয়া অলপ দেৰি শুওঁ আৰু ভালকৈ দেখুৱাই ল'ব নোৱাৰোঁ আজি আমাৰ ৰুমটো ফেনো আছে এ চিও আছে এ চিটোকে চলাই থৈ দিছোঁ আমি অ'কে বাই গাইজ থেংক ইউ চৰি টিভি এটা আছে ন এইটো প্ৰকাণ্ড টিভি বাই বাই বৰুণা Bye bye guys. Good night.